हेलो एवरीवन আমি এটা চাহ খাইছো পুরা হলো একদম চকুটো ফুলি আছে এই চকু পুরা ফুলি আছে সব ভুজিয়া সজিয়া আছে যে কিবা কিবি খালো আৰু তাৰপিছত উঠা মানে দেৰি হ'ল সেইটো কাৰণে যোৱাৰ প্লেনিংটো আছিলে প্লেনেটৰিয়াম কিন্তু এতিয়া আমি দীঘলী পুখুৰীহে যাম মোৰ ৰুমতে আৰু মায়ে গাখীৰ দিছিলে গাখীৰ ফাটিলে গোটেই দৈ হৈ গ'ল গাখীৰ আৰু যাম দেখাম ক'ত ক'ত যাম কি কৰিম থাকিব মায়ে যে মোলে পুৰা ফেভাৰিট বস্তু এটা দি পঠাইছে কি বস্তু বাবু বগৰী মোৰ একদম ফেভাৰিট হয় মানে পুৰা এক বয়াম দিছে এক বয়াম ঠিকছে খাম আৰু একদম চবতছে ফেভাৰিট বস্তুতে পাই গ'লোঁ মই আছে মোক গাখীৰ দিছিলে সেয়াটো মানে ফাটি চিটি আজৰি সেইটো ফাটিলেও একো কথা নাই মই গাখীৰটো ইমান নাখাওঁ কিন্তু মই বগৰী ইমান ভাল লাগে খাই টেষ্টি ৱাও তো আমি এতিয়া ভাবি আছোঁ মানে কি পিন্ধিম মই শিলপুখুৰীত থাকোঁ শিলপুখুৰী বা বেছি দূৰ নহয় দীঘলী পুখুৰী চব ভাবিছোঁ ইমানো হেৰি নিপিন্ধো কি পিন্ধিম কি পিন্ধিম চেক কৰিব কিবা পিন্ধিম আৰু ঠিক আছে আমি এতিয়া ওলাওঁ লিপষ্টিক লগাই দিয়া তো আমি ওলালোঁ এতিয়া পুৰা ৰেডি এতিয়া আমি যাম বাছলৈ ৰৈছোঁ এফালে বাছ আহিব চাৰিফালে খুন্দিয়াব ধৰিছিলে বাছ চাই পাই গ'লোঁ দীঘলীপুখুৰী পাই গ'লোঁ চানা লৈছোঁ চানা লৈছোঁ চানা খাম তাৰপিছত তো আমি পাই গ'লোঁ দীঘলী পুখুৰী আৰু এয়া দীঘলী পুখুৰীৰ দৃশ্য আই লাভ গুৱাহাটী ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ইয়াত আছে খুব সুন্দৰ এটা পৰিৱেশৰ মাজত এইটো মানে খুব সুন্দৰকৈ আচলতে এইটো সযতনে ৰখা হৈছে প্ৰাকৃতিক মনোমোহা পৰিৱেশ একদম ধুনীয়া তো আমি আহিলোঁ মানে খালি এতিয়া সন্ধিয়া হৈ গ'লগৈ সেইটো পাৰলৈ যাম এইটো পৰা ওলালোঁ কৰি কৰিম এতিয়া ইমান ধুনীয়া লাগিছে ভালে ভালে এইটো চাওক মিউজিয়াম কিবা যুদ্ধৰ লগত ৰিলেটেড মানে কিবা ইয়াত মিউজিয়াম আছে এইটো বস্তু আছে ইয়াত সোমাব দিয়া নাই ইয়াত সোমাব দিয়া নাই চাওক কিবা কি জানো পতাকা ৱেলফেয়াৰ আছাম ভিতৰতে চাওক সংৰক্ষিত কৰি ৰখা হৈছে জাহাজ হয় নে কি হয় মেডেল পোৱা এই সেনাখিনিৰ যিখিনি সেনাই মেডেল পাইছিলে তেওঁলোকৰ নাম আছে আৰু এওঁলোকে পোৱা মেডেলখিনি মানে এইখিনি মেডেল পাইছিলে তেওঁলোকে
এইখিনি পইচা পালে তুমি নাই ডেলিভাৰী চলাবলৈ নলবাৰী NS নলবাৰী ভাল বস্তু আছে দেই দীঘলী পুখুৰীটোত চাবলগীয়া হৈছে এইবিলাক দেখিছে এইবোৰ যে এইবোৰ বনাই থৈছে যে ইয়াত ৱালত খোদিত কৰি থৈছে যে এইখিনি মানে মোগল যুদ্ধৰ এইবোৰ লাচিত বৰফুকনৰ ফটো আছে ইয়াত কেনেকৈ যুদ্ধ কৰি লাচিত মোমায়েকক শিৰচ্ছেদ কৰিছিলে সেয়া পৰ্যন্ত ইয়াত মানে ধুনীয়াকৈ ৱালত খোদিত কৰা যুদ্ধৰ সম্পূৰ্ণ বিৱৰণখনেই ইয়াত আছে যদি মানে ভালকৈ চোৱা যায় সেয়া চাওক যদি অলপ ধৰিব পাৰে মানে ইয়াত যুদ্ধৰ অলপ হেৰি আৰু ইয়াৰ সেইটো সেনা এইখিনি খুব সুন্দৰকৈ আছিলে খোদিত কৰি থৈছে এইখিনি ভালকৈ চালেহে বুজিব পাৰি দীঘলী পুখুৰীটো যাম আৰু ব'লা আহিলোঁ চেহেৰা চাক ভাগৰৰ চেহেৰা ক'ৰপৰা ক'লি মানে দীঘল পুখুৰী আহোঁতে খোজকাঢ়ি আহিছোঁ অলপ এক্সাৰচাইজ কৰোঁ বুলি ইমান ধুনীয়া আছে যে ৱা মেকআপ চা নাই আজি আমি যাম ক'ত যাম আজি আমি প্লেনেটৰিয়াম যাম আৰু তাৰপিছত উমানন্দ ঘাট যাম আজি পূৰা দুজনী ওলাই আহিছোঁ ৰাতিপুৱাই মোৰ ক্লাছ আছিলে ক্লাছ গ'লোঁ 7টা বজাতে আহি পেলাই এতিয়া ওলাই আহিছোঁ যাম আৰু গুৱাহাটী প্লেনেটৰিয়াম ইয়াত টিকেট কাটিব লাগিব আমি ফাৰ্ষ্ট এইটো তাৰ কবিহৰ মেচিনটো ইয়াৰ পৰা মানে দেখাই থাকে যি দেখায় চৌটো খাব কম্পিউটাৰৰ পৰা ইয়াৰ পাছত অৱশ্যে ৰঙা গ্ৰহটোৰ বায়ুমণ্ডল সাধাৰণতেই মুকলি হৈ থাকে আৰু গ্ৰহটোৰ পৃষ্ঠভাগ সুস্পষ্টকৈ দেখা যায় পৃথিৱীৰ তুলনাত ইয়াৰ আকাৰ আধা যদিও উমানন্দ মন্দিৰ গৈ আছে বাৰু উমানন্দ মন্দিৰ পাই গ'লো কিন্তু বহুত ধূলি ইমান ধূলি আমি টিকেট কাটিলোঁ কিন্তু ইমানেই ধূলি নহয় চাওক ঘাটৰ দৃশ্য ইয়াত যে কিন্তু কোনখন জাহাজ ধৰিব পৰা নাই অলপ জলদি জলদি যাওক কোনখন ইমান ওপৰত আছে বহুত ওপৰত আছে কৰি গৈছোঁ মইতো বহি দিলোঁ নোৱাৰিছোঁ ইমানেই ওখ এই গাত বেলেগ জোচ এই পূৰা গৈ আছে ভাল হৈছে সেইটো মানন্দ মন্দিৰ যেনে পালোঁ কিন্তু বহুত ভাল হৈছে
ভিতৰৰ দৃশ্য ভিতৰত সোমাইছোঁ আমি কৃষ্ণ বুলিয়ে কওঁ নিগনি কাণত কিবা কৰে নেকি Oi, Maharani. क्या तुम? आपका कोई? তোমাৰ উমানন্দ মন্দিৰ চোৱা গ'ল আজি আমি চিটি চেণ্টাৰ আহিলোঁ চাওঁ কি ধুনীয়া দৃশ্য কি ধুনীয়াকৈ সজাই থোৱা আছে খাইছোঁ যাবলৈ ৰেডি দুদিন থাকিম বুলি কৈ আহি 6 দিন থাকিলে এতিয়া যাবলৈ ৰেডি ফাদাৰ আহিছে নিবলৈ বেগটো ক'ত আছে বেগ ৰেডি আৰু যাবলৈ ইয়াত ব্যস্ত মোবাইলটো পাই ইনষ্টাগ্ৰাম ষ্টেচন পালোঁ এতিয়া যাবগৈ আৰু যাবগৈ টাটা বাবাই আমি ইউনিফৰ্ম পিন্ধি আছোঁ যাবগৈ আৰু মই থ'ব আহিছোঁ